অসম চৰকাৰৰ কেবিনেট বৈঠক এখন পানেৰীত অনুষ্ঠিত হয়। ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ৰাজ্য চৰকাৰে মাহত একোখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰে আৰু সেই শৃংখলা অনুসৰি আজি আমি ওদালগুৰি জিলাৰ পানেৰীত এই কেবিনেট বৈঠকখন অনুষ্ঠিত কৰোঁ। আজিৰ কেবিনেট বৈঠকত কেইটামান আমি অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। তাৰ এটা প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ'ল যে আমি অসমত ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যন এখন আমি নিৰ্মাণ কৰিব খুজিছোঁ। ইয়াৰ অৰ্থটো হ'ল যে অসম চৰকাৰে লোকসেৱাৰ অধিকাৰ ৰাইজক অৰ্পণ কৰিছিল, অৰ্থাৎ কাষ্ট চাৰ্টিফিকেট এখন 15 দিনৰ ভিতৰত পাব লাগিব, 30 দিনৰ ভিতৰত ৰাজহৰ মিউটেশ্যন হ'ব লাগিব। এনেকুৱা বিভিন্ন সেৱা কেইদিনৰ ভিতৰত এগৰাকী ৰাইজে পাব লাগিব, তাৰ ওপৰত আমি বিভিন্ন সময়ত বিভিন্ন অধিসূচনা জাৰি কৰিছিলোঁ। কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে এই অধিসূচনা আৰু চৰকাৰী নিৰ্দেশ থকাৰ পিছতো ৰাইজে লোকসেৱাৰ অধিকাৰ সময়মতে নাপায় আৰু ৰাইজে কাৰ্যালয়সমূহৰ বিশেষকৈ বিষয়াসকলৰ ঘৰে ঘৰে যাব লাগে, মণ্ডলৰ ঘৰে ঘৰে যাব লাগে, আমাৰ পুলিচ থানাই থানাই যাব লাগে। আজি আমি লোকসেৱাৰ অধিকাৰ আয়োগ এখন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু ভাৰতৰ ভিতৰতে লোকসেৱাৰ অধিকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত এনে বৈপ্লৱিক সিদ্ধান্ত লোৱা এখন ৰাজ্য হিচাপে অসম প্ৰমাণিত হ'ব আৰু আজি পানেৰীৰ পৰা আমি এই ঐতিহাসিক সিদ্ধান্ত ৰাইজৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। এতিয়া যিকোনো মানুহে প্ৰত্যেকটো অফিচৰ বাহিৰত বৰ্ড থাকিব যে কোন সেৱা কিমান দিনৰ ভিতৰত পাব। মই DC কোৰ্টত গৈছোঁ, মিটিঙৰ পাৰ্মিশ্যন বিচাৰিছোঁ, সেৱা 7 দিন। 8 দিন যদি হৈ যায়, প্ৰথমতে তাৰ লোকসেৱা অধিকৃত বিষয়াৰ ওচৰত আবেদন কৰিব আৰু তাতো যদি তেওঁ সন্তুষ্ট নহয়, সেৱাটো নাপায়, তেওঁ পোনে পোনে যেনেকৈ ইনফৰমেশ্যন কমিশ্যনত গৈ আমি আবেদন কৰোঁ, যদি কোনোবা RTI ৰিপ্লাই নাপাওঁ, তেওঁ তেনেকৈ লোকসেৱাৰ আয়োগক গৈ অভিযোগ কৰিব আৰু প্ৰতিটো দিন বিলম্বৰ বিপৰীতে সেই লোকসেৱা আয়োগগৰাকীয়ে বিষয়াজনৰ ওপৰত এটা জৰিমনা দিব আৰু সেই জৰিমনাটো চৰকাৰে নিদিয়ে, বিষয়াজনৰ দৰমহাৰ পৰা এইটো কৰ্তন কৰা হ'ব। গতিকে এটা বৈপ্লৱিক সিদ্ধান্ত আজি অসম কেবিনেটে গ্ৰহণ কৰে আৰু বিধানসভাৰ অধিৱেশনৰ পিছতে ইয়াৰ ওপৰত অধিসূচনা জাৰি কৰা হ'ব আৰু ৰাইট টু ইনফৰমেশ্যন কমিশ্যনৰ দৰে লোকসেৱা অধিকাৰৰ যিজন মুখ্য আয়ুক্ত হ'ব আৰু আয়ুক্ত হ'ব, তেওঁলোকক নিৰ্বাচন কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু বিৰোধী দলপতিৰ ওপৰত ন্যস্ত কৰা হৈছে। এই তিনিওগৰাকী সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে এই তিনিওগৰাকী আয়ুক্তৰ নিৰ্বাচন কৰিব। আয়ুক্তগৰাকী 65 বছৰ বয়সলৈকে কাম কৰিব পাৰিব বা 3 বছৰ, যিটোৱে সোনকালে হয় সেইটোৱে তেওঁৰ কাৰ্যকাল হ'ব আৰু তেওঁ মুখ্য সচিবৰ সমান সা সুবিধা চৰকাৰৰ পৰা লাভ কৰিব, যাতে তেওঁ মুখ্য সচিবগৰাকীকো নটিচ দি মাতি আনিব পাৰে যদি তাত দেৰি হয়। এটা ঐতিহাসিক সিদ্ধান্ত আজি পানেৰী কেবিনেটত গ্ৰহণ কৰা হয়। মোক DGPয়ে জনোৱা মতে খালিস্তানৰ লগত জড়িত কোনোবা এটা শক্তিয়ে মোক কিবা টেলিফোনত ভাবুকি দিয়া বুলি কৈছে, কিন্তু মই কথাটো এতিয়ালৈকে ভাল কৰি চাব পৰা নাই।
কালি গুৱাহাটীত গৈ মই চাম এতিয়া আৰু ইয়াত এইবিলাক চিন্তা কৰা নাই মই অডিঅ'টো মই পঢ়িছোঁ অডিঅ'টো মোক কোনোবাই পঠাইও দিছে কিন্তু কেতিয়াবা কি আছে কি নাই এইটো পুলিচৰ পৰা মই জানিব পাৰিম গতিকে অহাকালি গুৱাহাটীত গৈ এইটো বিষয়ে পাতিম ইয়াত আৰু পানেৰীত আৰু এইটো বিষয়ে পাতি মনটো হেৰি কৰা নাই আৰু বেছি কথা পাতিলে আকৌ পুলিচে চিকিউৰিটি বঢ়াই দিব মোৰ সেইকাৰণে আজি ইয়াতে থাকিম ৰাতিপুৱা যাম BTADৰ কাৰণেও এটা ভাল খবৰ কোকৰাঝাৰত আমি BTADৰ গুডউইল প্ৰজেক্টত 250 কোটি টকা দিছিলোঁ আজি আমি এইটো 500 কোটি টকা অনুমোদন কৰি দিছোঁ BTADৰ বহুতখিনি ৰাস্তা ঘাট এবাৰ হ'ব এইটো লৈ আমাৰ বসুন্ধৰাটো হৈ যাওক এবাৰ বহিম সকলোৰে লগত আৰু মাটি বাৰী কিছুটো আগবাঢ়িছে কিন্তু অকণমান BTRৰ নিজৰ তেওঁলোকৰ কিছু নিয়ম নীতি আছে হেৰিটেটৰীখিনিতো তেওঁলোকে কৰিছে কিন্তু ইয়াত চৰকাৰী মাটি আমি অসমত যেনেকৈ পট্টন দিব খুজিছোঁ BTRত পাৰিবনে নাই বস্তুটো এবাৰ চেক কৰিব লাগিব কাৰণ ইয়াত ফৰেষ্টো আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকো আছে ইয়াত বহুতখিনি আছে 2003ৰ আগত থকা মানুহখিনিৰ মাটি দিয়াত অসুবিধা নাই কিন্তু 3ৰ পিছৰ মানুহখিনিতো সমস্যা আছে কৰিব লাগিব তেওঁলোকে আমিতো ইলেকশ্যনতো কৰিছোঁ টৌজি মাটিও মোৰ মতেদি দিয়াত একো আপত্তি নাই যদি 3 চনৰ আগৰ বাসিন্দা হয় গতিকে এবাৰ আমি মই আমাৰ অসমৰ বসুন্ধৰাটো অলপ আগুৱাই যোৱাৰ পিছত মই এবাৰ বহিম BTRৰ লগত আৰু তেওঁলোককো মই অনুৰোধ কৰিম যে 3 চনৰ আগত থকা মানুহখিনিক মাটি বাৰী ভূমিৰ অধিকাৰ দিব লাগে নহ'লে আমি সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিম একদম এইটো যদি আমি BTRৰ 2003 চনৰ আগৰ মানুহক মাটিৰ অধিকাৰ নিদিওঁ তেতিয়াহ'লেতো BTR চুক্তিও ভংগ হয় আৰু কেতিয়াবা এইটো লৈ আমাৰ ইয়াত বহুত খেলি মেলিও লাগিব সেইকাৰণে বিষয়টো খুব সেনচিটিভ আৰু মই অকণমান এদিন বহি পেলাই আলোচনা কৰিম 6 মে তাৰিখে 51,397টা নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব ইয়াৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ টোটেল তৃতীয় শ্ৰেণীৰ 11,346টা হ'ব যাৰ ৰিটেন অৰেল স্কিল সব হৈ গৈছে যাক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি কোৱা হয় চতুৰ্থ শ্ৰেণীৰ 14,281টা এই পদকেইটাৰ ফলাফল 6 মে তাৰিখে ঘোষণা কৰা হ'ব সমান্তৰালভাৱে ৰাজ্যৰ আৰক্ষী আৰু বন বিভাগত চলি থকা নিযুক্তিৰ 5,730টা পৰীক্ষাৰ ফলাফল পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব স্বাস্থ্য বিভাগতো চলি থকা বিভিন্ন পৰীক্ষাৰ ফলাফল তৃতীয় চতুৰ্থ লখিমপুৰ মেডিকেল কলেজ আদি সকলো সামগ্ৰী 5,799টা পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব শিক্ষা বিভাগত 14,241টা পদৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম এই গোটেইখিনি যোগ কৰিলে 51,397টা পৰীক্ষাৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম 10 মেৰ পৰা 20 মেৰ ভিতৰত কোনোবা এটা উপযুক্ত দিনত আমি গুৱাহাটীত ৰাজহুৱা সভাৰ জৰিয়তে খানাপাৰা ফিল্ডতে হওক বা সৰু সজাই ষ্টেডিয়ামতে হওক এই নিযুক্তি পত্ৰসমূহ আমি বিতৰণ কৰিম কেবিনেটে এই কাৰণে সিদ্ধান্ত লৈছে যে যোৱা কিছুদিন ধৰি প্ৰাৰ্থীসকলে ঘনাই ঘনাই সামাজিক মাধ্যমত কেতিয়া ৰিজাল্ট দিব এটা প্ৰশ্ন আনি থকাৰ কাৰণে আমি এটা ফ্লেট ডেট কৰি দিলোঁ যে 6 মে তাৰিখে সকলোৱে ৰিজাল্ট পাব আৰু 12, 13, 14 কোনোবা এটা ভাল দিনত আমি নিযুক্তি দিম
এই নিযুক্তিখিনি দিয়াৰ লগে লগে আমাৰ অসমত আমি ঘোষণা কৰা মতে চৰকাৰী চাকৰি নিযুক্তিয়ে ৯২,০০০ত ভৰি দিব। ইতিমধ্যে ৪২,৬০০ দিয়া হৈছে, ৯৪,০০০ত ভৰি দিব। ৪২,৬০০ দিয়া হৈছে, 51,400 দিয়া হ'ব। গতিকে টোটেল 94,000ত ভৰি দিব, বাকী ৬,০০০ থাকিব। সেই ৬,০০০ৰো নিযুক্তি প্ৰক্ৰিয়া আমি জুন মাহৰ পৰা আৰম্ভ কৰি দিম, যাতে সেই ৬,০০০ৰো আমি দিব পাৰোঁ। কিন্তু মোক বিভিন্ন বিভাগে কোৱা মতে আৰু ১,০০০মান অ'ত পৰীক্ষা হৈ আছে, তাৰো ফলাফল দিলে হয়তো আমি ইয়াক 95,000লৈকেও লৈ যাব পাৰিম। আমি অলপ চেষ্টা কৰিম। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া অসমলৈ আহিছিল। মই প্ৰথমতে তেখেতক ধন্যবাদো জনাম আৰু দ্বিতীয়তে তেখেতৰ কাপুৰুষতাৰ ওপৰতো অলপ কমেণ্ট কৰিম যে দিল্লী বিধানসভাত তেওঁ মোৰ বিৰুদ্ধে বহুতবিলাক অভিযোগ আনিছিল, কিন্তু অসমত বিধানসভাৰ ৪ বেৰৰ মাজত কথা ক'লে কেছ নহয়, সেইটো বিশেষাধিকাৰত পৰে। মই তেওঁক প্ৰত্যাহ্বান জনাইছিলোঁ যে ভাৰতৰ কোনোবা জাগাত মোৰ বিৰুদ্ধে কেছ আছে বুলি विधानसभा बाहिरत कहो। मैंने केजरीवाल जी को बोला था कि आप विधानसभा का अंदर कायर जैसा जो भी बात बोला था मेरा विपक्ष में, आप कृपा करके वो बाहर में बोलिए, तब मैं हमें आपको कोर्ट में देख लूँगा। उनका हिम्मत भी नहीं हुआ और अनाप शनाप बोल के चला गया, लेकिन मेरा ऊपर कोई क्रिमिनल केस है वो बोलने का उनका दम नहीं था, लेकिन विधानसभा में वो ये बात बोला था। तो इसीलिए मैं उनको बोलता हूँ कि कायर जैसा बात मत कीजिए, आप जब मर्द है मर्द जैसा बात कीजिए, अगर आप महिला है तो महिला जैसा बात कीजिए, अगर आप पुरुष है तो पुरुष जैसा बात कीजिए, अगर आप नेता है तो नेता जैसा बात कीजिए, अगर आप खिलाड़ी है खिलाड़ी जैसा बात कीजिए, लेकिन कायर जैसा बात मत कीजिए। ये मेरा सुझाव था और उनका हिम्मत भी नहीं हुआ कुछ बोलने का। इससे ये प्रूव होता है कि ये लोग अपना जो हीरोइज्म दिखाता है वही विधानसभा का सार बैरू का अंदर ही दिखाने का वो लोग का शक्ति है। विधानसभार भितरत विशेषाधिकाৰৰ সুযোগ লৈ তেওঁলোকে মানুহৰ বিৰুদ্ধে কথা কয়, কিন্তু যেতিয়া সন্মুখী হবৰ সময় হয় তেতিয়া তেওঁলোকৰ সাহস নাথাকে। দ্বিতীয়তে মা কামাখ্যা মন্দিৰৰ তলত আৰু ব্ৰহ্মপুত্ৰৰ আমি যাক সন্মান কৰোঁ ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ আজি অৰবিন্দ কেজৰিৱালে ক'লে যে মই 12 লাখ চাকৰি দিছোঁ। मैं दिल्ली ऑफिसर সকলক फोन करिलो, कले सर हमारे तो कुल नौकरी ही 1.5 लाख है। तारमाने दिल्ली गवर्नमेंटर टोटल चाकरिए 1.5 लाख আছে, पोस्ट सैंक्शन 1.5 लाख, दरमाहा दिए 1.5 लाख। तार ब्रेकअप तो मोर আছে, मैं তেওঁলোকৰ পৰা খুজি লৈ আহিলো। গতিকে মই তেওঁক অনুৰোধ কৰিম যে মা কামাখ্যা মন্দিৰৰ তলত আপুনি মিছা কথা ক'লে, অসত্য কথা ক'লে পাপ থাকি যাব। কোন কোন ডিপাৰ্টমেণ্টত চাকৰি দিছে কওক। মইতো এটা 51,000 লিষ্ট গাই দিলোঁ কোন ডিপাৰ্টমেণ্টত চাকৰি দিম। आपका कुल कर्मचारी 1.5 लाख है तो आप 12 लाख नौकरी कैसे दिया? फिर बोला पंजाब ने 28,000 दिया। अरे भाई हम तो 1 लाख देने जा रहा हूं, 10 में 42,000 दे चुका हूं। आप फ्री इलेक्ट्रिसिटी देता है, मैं तो अरुणोदय 1400 रुपया देता हूं, आपका तो खाली इलेक्ट्रिसिटी का 300 आप देता है, मैं तो ऊपर जाके देता हूं। तो ये जो झूठ मूठ बोल के किया कि 12 लाख नौकरी दिया, तो मैं कृपा करके कल मैं उनको पत्र भी लिखूंगा कि 12 लाख का ब्रेकअप दे दीजिए। मेरा ब्रेकअप मैं साथ में दे दूंगा, जरूरत होने से मैं नाम भी दे दूंगा कौन कौन लड़का को लड़की को मैंने नौकरी दिया। मैं मतलब स्टेट गवर्नमेंट, आप आके परीक्षा कीजिए। लेकिन आप माँ कामाख्या का मंदिर का नीचे मीटिंग करते हो और मीटिंग में हमारा असम का लोगों को आप गुमराह करता है कि आप 7 साल में 12 लाख नौकरी दिया, जबकि आपका दिल्ली गवर्नमेंट का सैंक्शन पोस्ट ही 1.5 लाख है।
तब कैसे 12 लाख आपने नौकरी दिया? पंजाब में आपका जो एग्जाम हुआ, पंजाब स्कूल एजुकेशन बोर्ड कैंसिल क्लास 12 इंग्लिश एग्जाम आफ्टर पेपर लीक। और यहाँ क्या हमारा पेपर लीक का बारे में बोल गया? हमारा तो पेपर लीक कांग्रेस का लोग कर दिया था, तो पॉलिटिकल था, वो तो कोई आपका वहां में तो ऐसे लीक हो गया, आप तो पूरा एग्जाम कैंसिल कर दिया, और यहाँ के हमको आप भाषण दे के चला गया। तो इसीलिए उन्होंने मुझको न्योता दिया है, मैं उनका घर में भी आप बुलाने से मैं जाऊंगा, लेकिन मुझको आप जोगी झोपड़ी में लेके जाइए। हमारा हर गांव का हालत आपका जोगी झोपड़ी से अच्छा है। क'क्राझार सहराव थानाय हम एटेर फार्निशिं गलाया नोंथांमोननि थाखाय लानानै फैदों बिहु दामाका। 15 मार्चनिफ्राय फैगौ 30 एप्रिलसिम सोलिबाय थागोन बिहु दामाकाया। क'क्राझार सहर जेडी रडनि गौरांबेली हटेलनि साखाथियाव थानाय हम एटेर फार्निशिंआ नोंथांमोननो बैसागु एबा बिहुनि थाखाय गुबुन गुबुन मुवा बेसादफोरखौ होगोन डिसकाउन्टआव। बे हम एटेर फार्निशिंआव कार्टेन एन्ड अपहलस्टरी फेब्रिक्स, लग्जारी सोफा, वॉलपेपर्स, बेड एन्ड बार्ड, कार्पेट्स, ब्लाइंड्स, ड्रेपेरी रड्स, मेट्रेसेस एन्ड पिलोस, ब्लेंकेट्स एन्ड क'इल्स आरो गोबां बेसादफोरखौ मोननो हागोन। बेफोर मोजां बेसादफोरखौ नोंथांमोननो 50% डिसकाउन्टआव होगोन हम एटेर फार्निशिंआ। नोंथांमोना बायनो गोसो दंब्ला नैबे मबाइल नाम्बार 9435637223 आरो 03361796859 आव कन्टेक्ट खालामनो हागोन।